ডিজিটেল কুপন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এখন নতুন স্কিমৰ বিষয়ে আলোচনা কৰোঁ। ফ্ৰী চিলাই মেচিন কেনেকৈ পাব, কোনসকল মহিলাক এই ফ্ৰী চিলাই মেচিন দিব, এপ্লাই কেনেকৈ কৰিব, ক'ত জমা দিবগৈ, সকলো এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিয়া হ'ব। গতিকে চাওক ভিডিঅ'টো। হয় বন্ধু বান্ধৱীসকল, মহিলাসকলক দিব ফ্ৰী চিলাই মেচিন। চৰকাৰৰ ফালৰ পৰা এই সুবিধা দিয়া হৈছে। ফ্ৰী চিলাই মেচিন ফৰ্মখন ক'ত পাব চাওক। মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। মোৰ ডিছক্ৰিপশ্যনত গৈ ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। গতিকে ফৰ্মখন কেনেকৈনো ফিল আপ কৰিব থুলমূলকৈ অলপ চাই লওঁ আহক। ইয়াতে ফাৰ্ষ্ট অফ অল আপোনাৰ নামটো দিব, নেম অফ এপ্লিকেণ্ট, মেল নে ফিমেল দিব। যিহেতু ইয়াত মহিলাসকলৰ কাৰণে দিয়া হৈছে গতিকে এইটো ফিমেলেই হ'ব। এড্ৰেছটো দিব আপোনালোকে, ডেট অফ বাৰ্থ, কাষ্টটো দিব, আণ্ডাৰ হোৱাট ৰিজন চুইং মেচিন ৰিকুৱেষ্টেড। চিলাই মেচিনটো আপুনি কিয় পাব বিচাৰিছে, ইয়াতে আপোনাৰ 4টা অপশ্যন দিয়া আছে। আপুনি 4টাৰ ভিতৰত যিটোত পৰে সেইকেইটা টিক কৰিব, আৰু যিকেইটা হয় হয় দিব, যিকেইটা নহয় নহয় দিব। 1 নম্বৰটো দিয়া আছে প'ৰ, আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলত নেকি, তেতিয়াহ'লে আপুনি 1 নম্বৰ অপশ্যনটো ক্লিক কৰিব। ডেষ্টিটিউট উইণ্ড' ইয়াতে দিব আপুনি যদি বিধৱা হয় ইয়েছ দিব, নহ'লে ন' দিব। নেক্সট দিয়া আছে আপোনালোকৰ ডিজাৰ্টেড ৱাইফ, আপুনি যদি আপোনাৰ যদি স্বামীৰ লগত ডিভ'ৰ্চ হৈছে তেতিয়াহ'লে আপুনি 3 নম্বৰ অপশ্যনটো ইয়েছ বা ন' মাৰিব। হেণ্ডিকেপ, আপোনাৰ যদি বিকলাংগ, শাৰীৰিকভাৱে অক্ষম, তেতিয়াহ'লে আপুনি হেণ্ডিকেপ অপশ্যনটোত ইয়েছ হ'লে ইয়েছ দিব, যদি নহয় ন' দিব। ইয়াতে দিয়া আছে এনুৱেল ইনকাম। এনুৱেল ইনকামটো আপোনালোকে আপোনাৰ কিমান হয় সেই অনুযায়ী বঢ়াই দিব। ইট চুইং মেচিন ৱাজ ৰিচিভ প্ৰিভিয়াছলি, এইটো আপুনি চুইং মেচিন আগতে পাইছিলে নেকি, যদি পাইছে তেতিয়াহ'লে ইয়েছ দিব, যদি নাই পোৱা ন' দিব। ফ্ৰম হোম দ্য ষ্টিচিং ৱাজ ট্ৰেইনড, আপুনি ক'ৰ পৰা চিলাইৰ কাম শিকিছে, ক'ৰ পৰা আপুনি ডিপ্ল'মাটো লৈছে, সেই ইনষ্টিটিউটখনৰ নামটো লিখি দিব। এতিয়া পাছপৰ্ট চাইজৰ ফটো লাগিব আৰু ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, আপুনি ছিগনেচাৰ এটা ধুনীয়াকৈ কৰি দিব। ফৰ্মখনৰ লগত আপোনালোকে ইয়াত দিয়া ডকুমেণ্টছখিনি আপোনালোকে দিব লাগিব। ইয়াত দিয়া গোটেইখিনি ডকুমেণ্ট দিব লাগিব। গোটেইখিনি মানে আপোনালোকে যিখিনি অপশ্যনত ইয়েছ মাৰিছিলে সেই ইয়েছ মৰা অনুযায়ী আপুনি ইয়াত চাৰ্টিফিকেটখিনি দিব লাগিব। গতিকে ফৰ্মখন ফিল আপ কৰা হোৱাৰ পাছত আপোনালোকে ফৰ্মখন ক'ত জমা দিব, ফৰ্মখন জমা দিব লাগিব আপোনালোকৰ জিলাৰ উন্নয়ন খণ্ডৰ ব্লকত গৈ জমা দিব লাগিব। অধিক জানিব বিচাৰিলে আপোনালোকে উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ ব্লকত গৈ জানি ল'ব পাৰিব, তেওঁলোকে বিতংভাৱে জনাই দিব। আৰু এটা কথা, আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ আগত এবাৰ ব্লকত গৈ ভালকৈ সুধি পুচি লৈ ফৰ্মখন ফিল আপ কৰি জমা দিলে বেছি ভাল। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব। চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।